হেল্ল' বন্ধু বান্ধৱীসকল, আজি অন্য এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি বনালোঁ হোল বেক ফিছ। ঘৰতে কি সুন্দৰভাৱে বনাব পাৰি ভিডিঅ'টোত সম্পূৰ্ণ দেখুওৱা হৈছে, গতিকে পলম নকৰি ভিডিঅ'টো আমি চাওঁ আহক। প্ৰথমতে মই 2.5 কেজি ওজনৰ এটা বাহু মাছ ল'লোঁ আৰু মাছটো ধুনীয়াকৈ মই ক্লিন কৰি ল'ম, চাফা কৰি ল'ম, বাকলিখিনি গুচাই ল'ম। আৰু মাছটো যিহেতু ডাঙৰ সেইকাৰণে অকণমান তাৰ কাটিং কৰোঁতে অকণমান সময় লাগিছে। চ' সুন্দৰভাৱে এনেদৰে আপোনালোকেও মাছটো ক্লিন কৰি ল'ব, চাফা কৰি ল'ব। আৰু মাছটো চাফা কৰোঁতে চাকুখন অকণমান ধাৰ থকা হ'লে ভাল, মূৰখনত অকণমান ধাৰটো কম, সেইবাবে অকণমান মাজে মাজে ৰখি গৈছে। আৰু এনেদৰে সুন্দৰভাৱে পেটটো ফালিলোঁ। পেটটো ফালি ভিতৰত যিখিনি পেটু হৈ গোটেইখিনি উলিয়াই দিয়া হ'ল আৰু কাণৰ ফুল যিখিনি আছিলে ফুলখিনি সম্পূৰ্ণ উলিয়াই দিয়া হ'ল। সম্পূৰ্ণ মাছটো থাকিব, সেইবাবে যিখিনি পেলনীয়া বস্তু গোটেইখিনি চাফা কৰি পেলাই দিয়া হৈছে। এতিয়া হৈ গ'ল আমাৰ চাফা কৰা। আৰু ধুনীয়াকৈ মছলাখিনি ভিতৰলৈকে সোমাবৰ কাৰণে এনেদৰে মই 2টা চাইডে কাটিং কৰি লৈছোঁ। অকণমান বেকা বেকাকৈ কাটিং কৰিব, তেতিয়া মছলাটো সোমাব। দেখিছে, ফাইনেলি মাছ ৰেডি হৈ গৈছে। এতিয়া মাছটোত অকণমান নিমখ, তাৰপিছত অকণমান জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান কস্তুৰী মেথি পাউডাৰ দি পেলাই ধুনীয়াকৈ এতিয়া এটা ছাইডত সুন্দৰভাৱে প্ৰথমতে যিটো ছাইড লোৱা হৈছে ওপৰমুখ কৰি সেই ছাইডটো ধুনীয়াকৈ সানি দিছোঁ। তাৰপিছত তাৰ ওপৰত অকণমান কাশ্মীৰী চিলি পাউডাৰ দিছোঁ, যিহেতু আমাৰ কালাৰটো ৰেড লাগিব সেইবাবে অকণমান কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। চ' ঠিক সেই একেদৰে ইটো পিঠিটো নিমখ, জিৰা আৰু ধনিয়া, ৰেড চিলি পাউডাৰ আৰু কাশ্মীৰী চিলি পাউডাৰ যিহেতু দিছোঁ, ৰেড চিলি পাউডাৰ অলপ কমাই দিছোঁ। ঠিক এনেদৰে ধুনীয়াকৈ সুন্দৰভাৱে আৰু ভিতৰ ছাইডটো যিটো ফালি থোৱা আছিলে সেই ছাইডটোতো ধুনীয়াকৈ লগাই ল'ব। ধুনীয়াকৈ মাছটো অনা হৈ গ'ল মছলাখিনি। আৰু এতিয়া মাছটো মই 15-20 মিনিটৰ কাৰণে ৰাখি দিম, যাতে মাছৰ ভিতৰত থকা পানীটো আৰু নিমখৰ লগত হৈ মিহলি হৈ ওলাই মছলাখিনি লাগি যায়। আৰু এটা আলু ল'লোঁ, এটা কেপচিকাম, 2টা পিঁয়াজ, অলপমান নহৰু আৰু অকণমান আদা, জিঞ্জাৰ আৰু কেইটামান গ্ৰীণ চিলি। আলুটো প্ৰথমতে কিউব কাটিং কৰি ল'ম। এনেদৰে প্ৰথমতে ফিংগাৰ কাটিং কৰি ল'লোঁ। কৰি লোৱাৰ পিছত সৰু সৰুকৈ কাটি দিম। স্মল কিউব কাটিং হৈ গৈছে। আৰু ঠিক সেই একেদৰে যিটো কেপচিকাম লৈছিলোঁ সেই কেপচিকামটো ঠিক তেনেদৰে কাটি ল'ম। কেপচিকামটো সুন্দৰভাৱে কিউব কাটিং কৰি লৈছোঁ।
কেপচিকাম আলু কটা হৈ গ'ল। এতিয়া পিঁয়াজকেইটাও ঠিক সেই একেদৰে কিউব কাটিঙে কৰি ল'ম। দুটা পিঁয়াজ লৈছিলোঁ। বতৰ ডাৱৰীয়া অন্য এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'বোৰ আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপোনালোকৰ মৰম আশীৰ্বাদ পালে নেক্সট ভিডিঅ' আকৌ বনাবৰ কাৰণে মন যাব। চ' ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হৈ গ'ল, পিঁয়াজ কটা হৈ গ'ল, আলু কটা হৈ গ'ল, কেপচিকাম কটা হৈ গ'ল আৰু নহৰু মই 15টামান নহৰু এনেদৰে বাকলি গুচাই লৈছিলোঁ। অকণমান আদা লৈছিলোঁ আৰু এইখিনি মই মিক্সাৰ মাৰি পেষ্ট বনাই ল'ম। নহৰু, আদা আৰু সেই কেঁচা জলকীয়াকেইটা মিক্সিত দি দিলোঁ আৰু অকণমান মই তাত পানী এড কৰিম। ধুনীয়াকৈ মিহি হ'বৰ কাৰণে মই অকণমান পানী এড কৰিছোঁ। এনেদৰে মিক্সি মাৰি লৈছোঁ মই। মিক্সি মৰা হৈ গ'ল এনেকৈ যে। অলপমান মিঠাতেল লৈছিলোঁ। মিঠাতেলখিনি অকণমান মই গৰম কৰি লৈছিলোঁ টাৱাত। হয়তো ভিডিঅ'ত দেখুওৱা নাই, ভিডিঅ'টো দীঘল হ'ব, সেইবাবে ঠাণ্ডা হ'বৰ কাৰণে মই এটা বাতিত কাঢ়ি থৈছিলোঁ আৰু তাত মই আমাৰ কালাৰ যিহেতু লাগিব সেইকাৰণে মই কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। ঠিক এনেদৰে কাশ্মীৰী চিলি পাউডাৰ তেলখিনি দিলোঁ আৰু সোৱাদ অনুসৰি আপোনালোকেও নিমখ ব্যৱহাৰ কৰিব আৰু ধুনীয়াকৈ এনেদৰে সান মিহলি কৰি ল'ব যাতে তেলখিনিত চিলি পাউডাৰখিনি সুন্দৰভাৱে সান মিহলি হৈ যায়। এনেদৰে অকণমান সময় সান মিহলি কৰি ল'ব আপোনালোকে। হৈ গৈছে। তো ইয়াত এতিয়া জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, কষ্টুৰি মেথি পাউডাৰ কৰি লোৱা হৈছে। কষ্টুৰি মেথিৰ আৰু অকণমান মই কিটচেন কিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। কিটচেন কিং মাছৰ ৰেচিপি সেইকাৰণে মই কিটচেন কিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। গৰম মছলা দিলে ইয়াৰ টেষ্টটো বেলেগ হৈ যাব, সেইবাবে কিটচেন কিং ব্যৱহাৰ কৰিছোঁ। আৰু এফাল নেমু মই ধুনীয়াকৈ সুন্দৰভাৱে চেপি লৈ পেলাই তাৰ জুচ উলিয়াই দিছোঁ। ইয়াৰ ফ্লেভাৰ আৰু টেষ্ট নেমুডোখৰে খুব সুন্দৰভাৱে আনিব। চ' এনেদৰে সান মিহলি কৰি ল'লোঁ আৰু মই অলপমান দৈ এনেকৈ কাৰ্ড কৰি ৰাখিছিলোঁ, হেং কাৰ্ড। দৈখিনি আপোনালোকে কটনৰ কাপোৰ এখনত এনেদৰে পানীটো যাবলৈ দিব, আধা ঘণ্টামান ৰাখিব। ঠিক এনেদৰে হেং কাৰ্ড আপোনালোকৰ ৰেডি হৈ যাব। মই তেনেদৰে ৰাখি থৈছিলোঁ আৰু দৈখিনি এতিয়া ইয়াত মই হেং কাৰ্ডটো মই এতিয়া ইয়াত মছলাখিনি মিলাই ল'লোঁ। যিহেতু মাছৰ ৰেচিপি বনিব গৈ আছে অকণমান মই কাচুন্দি লৈছোঁ। ডেৰ কাপ ল'লোঁ। মাছটো যিহেতু ডাঙৰ সেইকাৰণে অকণমান সৰহকৈ লৈছোঁ আৰু মই যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ আদা, নহৰু, জলকীয়া সেইখিনিও দি দিলোঁ। দি পেলাই এতিয়া সুন্দৰভাৱে এনেদৰে সান মিহলি কৰি ল'ম। কাশ্মীৰী চিলি পাউডাৰটো দিয়াৰ কাৰণে এটা সুন্দৰ কালাৰ আহিছে মছলাটোত। আপোনালোকেও কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিব। ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিলে অকল স্পাইচি হ'ব, কালাৰ কোনো ধৰণৰ নাপাব আপোনালোকে, সেইবাবে কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিব। ঠিক এনেদৰে মছলাটো সান মিহলি কৰি 10 মিনিটৰ কাৰণে ৰাখি দিম। এতিয়া আৰু মই কেইটামান জলকীয়া চপ কৰি লৈছোঁ আৰু চপ কৰা জলকীয়াখিনি কেপচিকাম, আলু, পিঁয়াজ আৰু জলকীয়া সেইখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু তাত মই অকণমান চাট মছলা দিলোঁ আৰু অকণমান ক'লা নিমখ দিলোঁ। দি পেলাই ধুনীয়াকৈ সানি ল'লোঁ।
আৰু এতিয়া মছলাখিনি 10 মিনিট ৰখা হৈ গ'ল। ৰখাৰ পিছত এতিয়া ধুনীয়াকৈ মই মাছটোৰ ওপৰত মেৰিনেট কৰি ল'ম। ঠিক এনেদৰে মাছটোৰ ওপৰত মই সুন্দৰভাৱে, আৰু যিখিনি মই ৰেপ কৰি থৈছিলোঁ মাছটো তাৰ ভিতৰতো যাতে মছলাটো সোমায়, সেই তেনেকুৱাকৈ সুন্দৰভাৱে আপোনালোকে হাতেৰে এনেদৰে মছলাটো লগাই ল'ব। নতুন ৰেচিপি, ঘৰতে কিদৰে ৰেষ্টুৰেণ্ট ষ্টাইলৰ খানা বনাই খাব পাৰি এটা সুন্দৰ ৰেচিপি দিয়া হৈছে। চ' ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ঠিক এনেদৰে মছলাখিনি সম্পূৰ্ণ মাছটো ইলোটা সিলোটা কৰি লৈ মছলাখিনি সুন্দৰভাৱে এনেদৰে লগাই দিছোঁ। আৰু পেটটো এনেদৰে ফালি লোৱা হৈছিলে, পেটৰ ভিতৰতো যাতে মছলাখিনি সোমায়, ঠিক তেনেদৰে মছলাখিনি সানি লগাই ল'লোঁ। আৰু ৰেপ কৰি থোৱাকেইটাত অকণমান এনেদৰে মছলা সোমোৱাই দিব, তেতিয়া মছলাটো ভিতৰলৈকে যাব। যেতিয়া মাছটো বইল হ'ব, মাছটো যেতিয়া সিজিব, তেতিয়া ভিতৰলৈকে মছলাৰ ৰসটো সোমাব আৰু মাছটোৰ টেষ্ট আহিব, এটা ভাল ফ্লেভাৰো আহিব। চ' এনেদৰে মই দুইফালে সানমিহলি কৰি ল'লোঁ মছলাখিনি। আৰু মই কিউব কাটিং কৰি ৰখা যিখিনি ভেজিটেবল কাটি ৰাখিছিলোঁ, সেইখিনিতো অকণমান জাষ্ট মছলা লগাই লৈছোঁ। লগাই লৈ পেলাই যিটো পেটৰ অংশ আছিলে ফালি থোৱা, তাৰ ভিতৰত মই সুন্দৰভাৱে এনেদৰে ভৰাই দিম। ঠিক এনেদৰে ভৰাই দিলোঁ। ধুনীয়াকৈ জোখা মাখে সকলোখিনি হৈ গৈছে। সেইবাবে সোমোৱাই লৈ আৰু মছলা অকণ ওপৰত ঠিক এনেদৰে লগাই ভেজিটেবলখিনি ওলাই নাহিব পৰাকৈ লগাই লৈ ধুনীয়াকৈ আমাৰ এতিয়া মাছৰ মছলা লগোৱা হৈ গৈছে। এতিয়া আমি বেক কেনেকৈ কৰিম সেইটো সম্পূৰ্ণ ভিডিঅ'টোত আছে। এনেকৈ সুন্দৰভাৱে গোটেই মছলা মাছটোত লগাই আপোনালোকে তৈয়াৰ কৰি ল'ব। আমাৰ মাছত মছলা লগোৱা হৈ গৈছে অলৰেডি। এতিয়া আমি মাছটো অকণমান সময় বেক কৰিম, প্ৰায় 25 মিনিটমান সময়। আৰু মই গেছ অন কৰিলোঁ। গেছ অন কৰি এটা ডাঙৰ হাণ্ডি ল'লোঁ। হাণ্ডিটো ঠিক এনেদৰে বহাই দিলোঁ। বহাই দিয়াৰ পিছত তাত ওপৰত এখন ষ্টেণ্ড বহুৱালোঁ। এইটো আপোনালোকে টিঙৰে কাটি হ'লেও লগাই ল'ব পাৰে গোলকৈ, কিবা এখন তলত থাকিলেই হ'ল। আৰু মই ঠিক এনেদৰে ধুনীয়াকৈ মাছটো ৰাখি দিলোঁ। মাছটো ৰখাৰ পিছত এতিয়া ইয়াক মই ঢাকনখন লগাই সম্পূৰ্ণ বন্ধ কৰি দিম। এনেদৰে ঢাকনখন লগাই সম্পূৰ্ণ বন্ধ কৰি দিলোঁ। আৰু এনেদৰে 10-15 মিনিটমান এটা আপোনালোকে ৰাখি ল'ব। আৰু 10 মিনিট হৈ গ'ল। 10 মিনিটৰ পিছত আমি ঢাকনখন উদঙালোঁ। ঢাকনখন উদঙাই চালোঁ। চাই লৈ মছলাখিনি ধুনীয়াকৈ সিজিব লাগিছে। আৰু ক'ৰবাত মছলা যদি এৰাই গৈছে, ধুনীয়াকৈ মছলাখিনি আকৌ লগাই দিব। আৰু এতিয়া আমি আকৌ 10-15 মিনিটৰ কাৰণে ৰাখি দিম। চ' ফাইনেলি আমাৰ 25 মিনিটত মাছ ৰেডি হৈ গৈছে, দেখিছে সুন্দৰভাৱে। আৰু মই ঠাণ্ডা হ'বৰ কাৰণে 10 মিনিট ৰাখি দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই হাতেৰে উলিয়াই আনিছোঁ, কাৰণ বেলেগ বস্তু ব্যৱহাৰ কৰিলে যিহেতু মাছটো সম্পূৰ্ণভাৱে সিজি গৈছে, ভাঙি যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে মই নিজৰ
এখন হাতেৰে ধুনীয়াকৈ সুন্দৰভাৱে নভঙা নিচিনাকৈ উলিয়াই আনিছোঁ। উলিয়াই আনি আমাৰ প্লেটত লগাই ল'লোঁ আৰু খুব সুন্দৰ দেখিবলৈও সুন্দৰ হৈছে আৰু খায়ো ভাল লাগিছে। তো অকণমান চালাড বনাইছিলোঁ, তিয়ঁহ, গাজৰ আৰু পিঁয়াজ ৰিং কাটিং কৰি লৈছিলোঁ। পিঁয়াজখিনি আৰু তিয়ঁহখিনি আৰু অকণমান নেমু চেপি লৈছোঁ আৰু গাজৰখিনি মিহি মিহি দীঘল দীঘলকৈ জুলিয়ন কাটিং কৰি লৈছিলোঁ আৰু ইয়াত অকণমান ক'লা নিমখ আৰু ৰেড চিলি পাউডাৰ অকণমান কালাৰৰ কাৰণে আৰু মুখত জ্বলাটো লাগিবৰ কাৰণে আৰু অলপমান চাট মছলা দি ধুনীয়াকৈ মিহলি কৰি আমাৰ মছলা ৰেডি। পিঁয়াজ, গাজৰ আৰু তিয়ঁহৰ ধুনীয়াকৈ এনেদৰে সুন্দৰভাৱে মাছৰ ছাইডত দি ল'লোঁ। দি লোৱাৰ পিছত আমি অকণমান বাটাৰ ৰাইচ বনাম আৰু কেইখনমান টাৱা ৰুটি বনালোঁ। ৰাইচটো তেনেকৈ দি দিলোঁ। দিয়াৰ পিছত কাষত টাৱা ৰুটি দুখন ৰাখিলোঁ আৰু ওপৰত অকণমান কাজি নেমু ধুনীয়াকৈ সুন্দৰভাৱে কাটি দিলোঁ। ফাইনেলি আমাৰ ৰেডি হৈ গ'ল। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। চ' এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব। চ' থেংক ইউ ছ' মাছ।